প্ৰাইভেট চিকিউৰিটি সাবজেক্টটো কি এক্সামত কি আহিব পাৰে জানিবলৈ ভিডিওটো তোমালোকে চোৱা তো হেল্ল' ফ্ৰেণ্ডছ ওয়েলকাম টু মাই ইউটিউব চেনেল দা পদুমণি বয়েজ আৰু আজি আমি আলোচনা কৰিম প্ৰাইভেট চিকিউৰিটি সাবজেক্টটোৰ বিষয়ে কোৱাৰ আগতে আমি জানি ল'ব লাগিব যে প্ৰাইভেট চিকিউৰিটি মানে কি প্ৰাইভেট মানে হৈছে ব্যক্তিগত আৰু চিকিউৰিটি মানে হৈছে সুৰক্ষা অৰ্থাৎ ব্যক্তিগত সুৰক্ষা গতিকে মোক বহুতে কৈছিল যে প্ৰাইভেট চিকিউৰিটি সাবজেক্টটোৰ ওপৰত মানে দাদা এটা ভিডিও বনাবচোন আৰু গতিকে আজি মই বনাই পেলালো আৰু এই সাবজেক্টটো মানে কি কোৱেশ্যন আহিব পাৰে এক্সামত আৰু এই সাবজেক্টটো মানে কেনেকুৱা ধৰণৰ ইয়াক ললে লাভ আছে নে লোকচান আছে আৰু কিমান নম্বৰ লিখিব লাগে আৰু কিমান নম্বৰ প্ৰেক্টিকেলৰ পৰা আছে সকলোবোৰ আলোচনা কৰি আছো এই ভিডিওটোৰ জৰিয়তে আৰু মেন যোনগিটা কোৱেশ্যন আজি তোমালোকক মই দিম আৰু চাবা এক্সামত আহিবই আৰু যদি নাহে তেতিয়াহলে মোৰ ভিডিও ডিসলাইক মাৰিবা আৰু যদি আহে লাইক শেয়াৰ কমেন্ট আৰু চেনেলটোক সাবস্ক্ৰাইব কৰিবা যাতে তোমালোকৰ লাভ হয় আৰু মোৰ চেনেলটো যেতিয়া তোমালোকে সাবস্ক্ৰাইব কৰিবা তেতিয়া তোমালোক জানাই আজিকালি প্ৰজন্মৰ ল'ৰা কিয় নাজানিবা সাবস্ক্ৰাইব কৰি থবা গতিকে মোৰ ভিডিও তোমালোকে চাই থাকিব পাৰিবা আৰু গতিকে দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো অলপ লেকচাও কমকে কওঁ তেতিয়া মানে নিজৰ কাৰণে ভাল তো ভিডিওটো আৰম্ভ কৰো আৰু দেখিছানে ভাইটি ভণ্টিসকল ভিডিওটো আৰম্ভ কৰিব লৈছে তাতে আকৌ দুটা ডাউট চুকৰ ৰখি থাকিলে নহয় ডাউট দুটা হৈছে মানে এক নম্বৰ ডাউটটো হৈ গ'ল মানে প্ৰেক্টিকেলৰ পৰা কিমান নম্বৰ আহে আৰু আমি কিমান লিখিব লাগে আমি 30 নম্বৰ লিখিলে হ'ব আৰু প্ৰেক্টিকেলৰ পৰা থাকে মানে 70 নম্বৰ গতিকে সাবজেক্টটো ভালে আৰু নেক্সট ডাউটটো হৈ গ'ল ইংৰাজী ভাষাত আহে নে অসমীয়া ভাষাত আহে এটো টেনশন কৰিবলগীয়া কথা নাই মানে দুইটা ভাষাত আহে তুমি যোনটো ভাষাত জানা ইংৰাজীত জানিলে ইংৰাজীত লিখিলে হ'ব অসমীয়াত জানিলে অসমীয়াত লিখিলে হ'ব কেমেৰা পৰি গৈছিলে গতিকে ভিডিওটো আৰম্ভ কৰোঁ আকৌ আৰু আজি তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে বিপৰ্যয় কেই প্ৰকাৰৰ আৰু কি তোমালোকে জানানে বিপৰ্যয় হৈছে দুই প্ৰকাৰৰ প্ৰাকৃতিক বিপৰ্যয় আৰু আনহাতে মানৱ সৃষ্ট বিপৰ্যয় প্ৰাকৃতিক বিপৰ্যয় মানে হৈছে এনে এটা ঘটনা যিবিলাক পৃথিৱীৰ স্বাভাৱিক প্ৰক্ৰিয়াৰ ফলত হয় যেনে বানপানী ভূমিকম্প আগ্নেয় উদ্গীকৰণ আদি আৰু আনহাতে মানৱ সৃষ্ট বিপৰ্যয় হৈছে জটিল প্ৰযুক্তিৰ সমাজত চলি থকা কিছুমান ঘটনাৰ পৰা সৃষ্টি হোৱা কিছুমান বিপৰ্যয় যেনে বায়ু প্ৰদূষণ খাদ্য আৰু পানী প্ৰদূষণ শব্দ প্ৰদূষণ আদি আৰু তোমালোকৰ 2 নম্বৰ কোৱেশ্যনটো হ'ল মানে প্ৰাথমিক চিকিৎসাৰ পাঁচটা প্ৰয়োজনীয় সঁজুলিৰ নাম লিখিব আহিব পাৰে তেতিয়া তোমালোকে লিখিব লাগিব যে 1 নম্বৰতে লিখিব লাগিব কেঁচি তাৰ পিছত 2 নম্বৰতে সেফটি পিন 3 নম্বৰতে হাত মোজা আৰু 4 নম্বৰত টুইজাৰ আৰু 5 নম্বৰতে বেণ্ডেজ এইগিটা প্ৰাথমিক চিকিৎসাৰ প্ৰয়োজনীয় সঁজুলি আৰু 3 নম্বৰতে হৈ গ'ল প্ৰাথমিক চিকিৎসাৰ সাধাৰণ বিধি কেইটা লিখা বুলি হ'ব পাৰে তেতিয়া তোমালোকে লিখিব লাগিব প্ৰাথমিক চিকিৎসাৰ সাধাৰণ বিধি কেইটা হ'ল 1 নম্বৰ পৰীক্ষা কৰা 2 নম্বৰ খবৰ দিয়া আৰু 3 নম্বৰ যত্ন লোৱা আৰু তোমালোকৰ নেক্সট কোৱেশ্যন 4 এইটো আহিব পাৰে যে যোগাযোগৰ সঠিক পদ্ধতিবোৰ মানে কিহৰ ওপৰত নিৰ্ভৰ কৰে তেতিয়া তোমালোকে লিখিব লাগিব যে যোগাযোগৰ সঠিক পদ্ধতিবোৰ মৌখিক যোগাযোগ অমৌখিক যোগাযোগ আৰু লিখিত যোগাযোগৰ ওপৰত মানে নিৰ্ভৰ কৰে মৌখিক যোগাযোগ মানে হ'ল মই এতিয়া যোনবিলাক তোমালোকক কৈ আছো এটো হৈছে মৌখিক যোগাযোগ আৰু অমৌখিক যোগাযোগ মানে হৈছে কিছুমান আমি আকাৰ ইংগিতেৰে যে ক'ব পাৰো হেতু হৈছে অমৌখিক যোগাযোগ আৰু লিখিত যোগাযোগ যেটো নেকি আমি চিঠি আকাৰে লিখি দিব পাৰো হেতু হৈছে লিখিত যোগাযোগ আৰু তোমালোকৰ 5 নম্বৰ কোৱেশ্যনটো হৈছে বৈদ্যুতিক চক পালে কৰিবলগীয়া কামবোৰ লিখিবলৈ আহিব পাৰে তেতিয়া তোমালোকে লিখিব লাগিব যে বৈদ্যুতিক চক পালে কৰিবলগীয়া কামবোৰ হৈছে 1 নম্বৰতে হৈ গ'ল বিদ্যুতৰ প্ৰধান উৎসসমূহ বন্ধ কৰি দিব লাগে তোমালোকৰ সকলো ঘৰতে মেইন সুইচ আছে তাক অফ কৰি দিব লাগিব মানে আৰু 2 নম্বৰতে হৈ গ'ল যদি প্ৰয়োজন হয় কৃত্ৰিম শ্বাস প্ৰশ্বাস বা অক্সিজেন দিব লাগে আৰু 3 নম্বৰতে হৈ গ'ল জুইৰ ক্ষেত্ৰত বৰফ নাইবা জুইৰ মলম ইউজ কৰিব লাগে আৰু তোমালোকৰ 6 নম্বৰ প্ৰশ্নটো হৈ গ'ল মূৰত আঘাত পালে কি কৰিব লাগে এটো ইম্পৰ্টেন্ট কোৱেশ্যন ভালদৰে শুনি লবা মূৰত আঘাত পালে আমি কৰিবলগীয়া কামবোৰ হৈছে 1 নম্বৰ মূৰত আঘাত পালে ভুক্তভোগীক আৰাম কৰিব দিব লাগে আৰু 2 নম্বৰতে হৈ গ'ল আঘাতপ্ৰাপ্তজনক ঠাণ্ডা বস্তু যেনে আইচ বেগ লগাই দিব লাগে আৰু 3 নম্বৰতে হৈ গ'ল
ভুক্তভোগী যদি নিদ্ৰাহীন নাইবা বমি কৰে তেন্তে লৰালৰিকৈ চিকিৎসাৰ সহায় দিয়াৰ মানে ব্যৱস্থা কৰিব লাগে। আৰু তোমালোকৰ লাষ্ট কুৱেশ্যন 7টো হৈ গ'ল হাৰজাত আৰু দুৰ্যোগৰ মাজৰ পাৰ্থক্য মানে লিখিব আহিব পাৰে নহয়, আহিবই। তোমালোকে লিখি থ'লে লাভ হ'ব, গতিকে তোমালোকে লিখি থোৱা। হাৰজাত এটা সম্ভাৱ্য ক্ষতিগ্ৰস্ত শাৰীৰিক ঘটনা বা মানৱ কাৰ্যকলাপ যাৰ জীৱনৰ ক্ষতি হ'ব পাৰে, সম্পত্তিৰ ক্ষতি হ'ব পাৰে ইত্যাদি। আনহাতে দুৰ্যোগৰ সম্ভাৱ্য নেতিবাচক পৰিণতি কম পাবলৈ দুৰ্যোগৰ সংমিশ্ৰণ, দুৰ্বলতা, সতৰ্ক আৰু অপৰ্যাপ্ত ক্ষমতা বা ব্যৱস্থা থকা দুৰ্যোগৰ ফলাফল। এয়াই আছিল হাৰজাত আৰু দুৰ্যোগৰ পাৰ্থক্য। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত পাই থাকিবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। গতিকে বাই বাই, টাটা।